যি সময়ত অসমৰ কোনো এজন উকিলে চামকানু মহন্ত হৈ ওকালতি নকৰাৰ সিদ্ধান্ত লৈছে সেই সময়তে এজন উকিল ওলাই আহিল যে বেপাৰী মহন্ত হৈ সুপ্ৰিম কোৰ্টত ৰিটাৰ্ণ পিটিশ্যন দিছে পিছে কোন এইজন উকিল ৰাজকমল নামৰ এইজন উকিলৰ আকৌ সম্পৰ্ক কংগ্ৰেছৰ সৈতে পাঞ্জাবত কংগ্ৰেছ চৰকাৰ থকা সময়ত তেখেত পাঞ্জাবৰ ডেপুটি এটৰ্নি জেনেৰেল আছিল টিভি পৰ্দাত কংগ্ৰেছৰ হৈ ওকালতি কৰিছিল এইজনে আটাইতকৈ ডাঙৰ কথা যে ৰবাৰ্ট বৰ্ডাৰ সৈতে সম্পৰ্ক থকা আৰ্মছ ডিলাৰ তথা পলাতক সঞ্জয় ভাণ্ডাৰী হৈ ওকালতি কৰিছিল এইজন ব্যক্তিয়ে ইণ্টাৰেষ্টিং কথা যে চিআইডি তদন্তৰ প্ৰতি বিশ্বাস নাই বুলি এইজনৰ হতুৱাই সুপ্ৰিম কোৰ্টত পিটিশ্যন দিছিল চামকানু মহন্তই কিন্তু একেখিনি কথাই কিন্তু গৌৰৱ গগৈ তথা দেৱব্ৰত শইকীয়াই কৈ থাকে ইমানবোৰ সংযোগ থকাৰ পিছতো গৌৰৱ গগৈ কোনখন মুখেৰে কয় যে কোনো সম্পৰ্ক নাই কংগ্ৰেছৰ এইজনৰ সৈতে অসমৰ মানুহৰ ইমান মূৰ্খ বুলি ভাবিছে নেকি গৌৰৱ গগৈয়ে তেওঁলোকৰ মৰমৰ কাণুক বচাবৰ কাৰণে কিয় ইমান যুঁজা চলাইছে কংগ্ৰেছে আৰু অসমৰ ৰাইজে এয়া নুবুজাকৈ নিশ্চয় থকা নাই